So hello guys, welcome to my friend channel. ধনজিতৰ বদলি এতিয়া মই ইন্ট্ৰ দিম। এতিয়া আমি চাব যাইছো দুৰ্গা পূজা। তো বলক চাই থাকক। হেল্ল' গাইজ, তো এতিয়া আমি আহি পালোঁ মানপাৰা। তো এতিয়া আমাৰ লগত আছে ধনজিত দা, অনিত্য, তাৰপিছত এইটো সৰু দা আৰু এইটো সৌৰভ দা, সৌৰভ দাদা। তো এতিয়া আমি গণেশপাৰালৈকে যাই আছোঁ। তো বলক। হেল্ল' গাইজ, তো আহি পালোঁ এতিয়া দুৰ্গা পূজাত গণেশপাৰাত। তো চাব পাৰে। এইটো দুৰ্গা মাই। আমি এতিয়া এইটো চাইডে ফুৰিব আহিছোঁ। তো আমাৰ লোকেল পূজা তো গাইজ ভাল লাগিছে। বলক এইফালে আৰতি চলি আছে। গাইজ চাব পাৰে ইয়াতে কি ধুনীয়াকৈ চবে ফটো উঠি আছে। তো এই বনাইছে ইয়াতে আৰু এইটো চাইডে চাব বলক। গাইজ এইখন আমাৰ লোকেলে পূজা আৰু আমাৰ ঘৰৰ কাষতে। এইটো চাইডে আমাৰ ঘৰ আৰু এইটো চাব পাৰে কি ডাঙৰকৈ বনাইছে। গাইজ এতিয়া পূজাটো এতিয়া বাই বাই দিলোঁ ইয়াৰে পূজাটো। তো এতিয়া আগত যাওঁ পূজা চাব। এতিয়া গাড়ীত উঠিম, তাৰপিছত যাই দিব বলক। গাইজ এতিয়া আমি গাড়ীত উঠিলোঁ। তো এতিয়া আমি যাই আছোঁ গাড়ীত। তো বলক গাইজ, এতিয়া আমি আহিলোঁ ফাটাচিল মন্দিৰত। তো এতিয়া আমি যাই আছোঁ। বলক চাওক মন্দিৰ আছে। তো গাইজ এয়া হ'ল ফাটাচিল দুৰ্গা পূজা। এই ফটাশিল দুৰ্গা পূজাত বাই বাই দিলোঁ আৰু এতিয়া আমি যাই থাকোঁ আগত। মানে আপোনালোকক সৰু সৰু ক্লিপ দেখাই যাম এনেকৈ। তো বলক যাই থাকোঁ। তো গাইজ চবে পেপাৰ চেপাৰ কিনি যাই আছোঁ। তো গাইজ ভৰিলোঁ চুইচ গেটৰ ভিতৰত সোমাই আহিলোঁ পূজা। চাক গাইজ ইয়াতে কি বঢ়িয়াকৈ বনাইছে লাইনৰ। আগ্ৰা বনাইছে গাইজ। ভূত চাক ভূত ভূত। আগত মহাদেৱ বাবা আছে। তো গাইজ চাওক না, পূজা মণ্ডপলৈ যাই থাকোঁতে বাটতে কি ধুনীয়াকৈ মহাদেৱ বাবাৰ মানে একদম লাইনেৰে চলি থকাকৈ বনাই ৰাখিছে। তো বলক আগলৈ যাই থাকোঁ এতিয়া। চুইচ গেট পূজা। তো গাইজ এইখন পূজাৰ ভিতৰলৈ যোৱা নহ'ল, তাৰ বাবে আপোনালোকৰ বাহিৰৰ দৃশ্যবোৰ দেখাই আছোঁ। তো বলক চাই থাকক। এইখন পূজাৰ বাহিৰৰ দৃশ্য দেখাম আপোনালোকক, কি ধুনীয়াকৈ বনাইছে, লাইনৰ বনাইছে। আগত যাই দেখাই আছোঁ অলপ বলক। তো গাইজ চাওক না, ইয়াতে গণেশ বাবাক কেনেকৈ বিচনাৰে বিচি থকা কি ধুনীয়াকৈ দৃশ্য এটা দেখুৱাইছে লাইনেৰে। তো বলক আগত যাই দেখাইছোঁ আৰু। ইয়াতে চিকাৰীয়ে হৰিণ মাৰিলে জোপোকা দৃশ্য দেখুৱাইছে চাওক। তো গাইজ পানী সেইটো চাইডে দলঙৰ দৰে কিবা বনাইছে।
গাইছ এয়া চব ভেকুলী তো গাইছ সেইখন পূজাৰ পৰা আহি এইবাৰ অলপ বেলেগ পূজালৈ আহিলোঁ। তো ঠাইখনৰ নাম পাহৰি থাকিলোঁ, কিন্তু চব পূজাটো চব কি ধুনীয়াকৈ বনাইছে। তো ভিতৰত যাই কিনে দেখাই আছোঁ সকলোখিনি বলক ভিতৰত যাওঁ। তো গাইজ মণ্ডপৰ ভিতৰত চাওক না, মানে কি ধুনীয়াকৈ লাইটিং কৰি কিনে সজাই থৈছে। চাৰিওফালে লাইট কি ধুনীয়াকৈ সজাই চাওক। আৰু এয়া মা দুৰ্গাৰ হেৰি। তো গাইজ এয়া হ'ল বীণাপানী দুৰ্গা পূজা। তো ইয়াৰ ভিতৰলৈ যাবৰ কাৰণে বহুত দীঘল লাইন, সেইকাৰণে আপোনালোকক বাহিৰৰ পৰা দৃশ্যটো দেখাইছোঁ। চাওক চাব পাৰে কি ধুনীয়াকৈ বনাইছে ফেঁচা। গাইছ ইয়াতে কি ধুনীয়াকৈ মহাদেৱ বাবা এনেকৈ লাইটিং কৰি বনাই দিছে চব পানীৰ সিটো পাৰে। তো গাইজ আৰু এখন বেলেগ পূজালৈ আহিলোঁ। এইখন মানে চাওক না কি ধুনীয়াকৈ ৰঙা লাইটেদি সজাই থৈছে। তো বলক ভিতৰলৈ যাই দেখাইছোঁ সকলোখিনি। তো বলক। তো গাইজ পূজা কৰিব মানুহ চাওক না, ইমান মানুহ আৰু কি ধুনীয়াকৈ সজাইছে চাব পাৰে। চাৰিওফালে চাওক আৰু ব্লক চাই দেখুওৱা কৰে। এয়া হ'ল বিষ্ণুপুৰ দুৰ্গা পূজা। চাব পাৰে কি ডাঙৰকৈ কি ধুনীয়াকৈ বনাইছে চাওক। ভিতৰত যাই দেখা আছোঁ ব্লক সকলোখিনি। বিষ্ণুপুৰ। তো গাইছ আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই যদি ভাল লাগিলে এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যোনসকলে নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল নটিফিকেশ্যনটো অলপ থৈ দিব। তো নেক্সট ভিডিঅ'ত লগ পাইছোঁ। আজিলৈ ইমানেই, বাই বাই।